মোৰ আটাইতকৈ প্ৰিয় পূজা বুলি ক'বলৈ গ'লে লক্ষ্মী পূজাই বিশেষ। প্ৰত্যেকৰে পচন্দ হয়তো নিশ্চয় বেলেগ বেলেগ। মাটিৰ টেকেলিত পইচা গোটাই মই সৰুৰে পৰাই ভাল পাওঁ। দিনমান আগত আগৰ টেকেলিটো ভঙাত আকৌ পইচা গোটাম বুলি আজিয়েই নতুন টেকেলি এটা কিনি আনিলোঁ। লগতে আজিৰ বাবে বজাৰসমূহো কৰি আহিলোঁ। এয়া সন্ধিয়াৰ সময়ত পুনৰ গাটো তিয়াই চাদৰ মেখেলাযোৰ পিন্ধি লৈছোঁ। মই কৈছিলোৱেই নহয় লক্ষ্মী পূজা মোৰ আটাইতকৈ প্ৰিয়। সেইবাবে সন্ধিয়া চাকি জ্বলোৱা পৰ্বটো প্ৰত্যেক বছৰে ময়ে কৰি আহিছোঁ। ঘৰত চাকি দি উঠিয়েই কেইগছমান চাকি দোকানৰ আগলৈ লৈ গ'লোঁ। আমাৰ প্ৰত্যেকখন দোকানৰ হৈ এগছি চাকি জ্বলাই দিলোঁ। সকলোলৈকে লক্ষ্মী পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। প্ৰত্যেকৰে জীৱনতে যেন লক্ষ্মী দেৱীৰ কৃপাদৃষ্টি পৰক তাৰেই প্ৰাৰ্থনা। মই চাকি দি অহালে মায়ে পায়স বনাবলৈ আৰম্ভই কৰিলে। তেতিয়াহে মোৰ মনলৈ আহিল যে আজি লক্ষ্মী পূজাৰ প্ৰসাদ বনোৱাৰ দায়িত্ব মোৰ আছিল। ময়ো পলম নকৰি লাগিয়েই গ'লোঁ। লক্ষ্মী পূজাৰ দিনা এই প্ৰসাদবিধ নহ'লে একেবাৰে আধৰুৱা অনুভৱ হয়। আপোনালোকৰ ফালে বাৰু এই প্ৰসাদবিধ বনাইনে? কমেণ্ট কৰি জনাবচোন। পায়স মায়ে নহয় আইতাইহে বনালে বোলে। এনেও আমাৰ আইতাৰ হাতৰ পায়সৰ সোৱাদেই সুকীয়া। এইফালে বৌ পুৰা কামত ব্যস্ত হৈ আছে। তাৰ পাছতেই পায়স আৰু প্ৰসাদ কলপাততে ভগাই দোকানীসকললৈ বুলি লৈ গ'লোঁ। ইফালে আকৌ বায়েও পূজা খাবলৈ মাতি ফোন কৰিয়ে আছে। যদিও নামাতে মাহী বুলি তথাপিও মোৰ একমাত্ৰ ভাগিন ডুগু আৰু স্নেহা। তাতো প্ৰসাদ খাই বেছি সময় নকৰিলোঁ আৰু। মা আৰু বৌ মিলি ৰাতিৰ বাবে ৰুটি বনোৱাত লাগিলে। মই আকৌ ভিডিঅ' এডিট কৰাতহে লাগিলোঁ। তাৰ পাছতেই আজি কিনি অনা টেকেলিটোত পইচা ভৰাই শুভাৰম্ভণি কৰিলোঁ। বাৰু আজিলৈ এৰিছোঁ দিয়ক। নতুন এটি ভিডিঅ'লৈ আকৌ আহি আছোঁ। আজিলৈ বাই।